নে ছাৰ 100% ফাইনেল টেলিং দিবলৈ মানুহ আহি গৈছে কিয় আকৌ বেলেগৰ মানুহ আনিম মই দেখোন নিজে জানোৱে নিজে শিকাম আপুনি পুথি টেলিং দিব পাৰিছে 4 টাইপছ অফ টোন ইন পুথি বা আপুনি ইংলিছতে টেলিং দিব ছাৰ মানে 4 প্ৰকাৰৰ সুৰ শিকাম মই প্ৰশিক্ষাৰ্থীসকলক নম্বৰ 1 এই প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতনা আহক ছাৰ সেইটো নহয় ঘামচি ফুটাওতে দুখ পাইছো আচ্ছা লাহে লাহে নম্বৰ 2 হ'ব দে মাজে মাজে শিকাবি হ'ব দে নম্বৰ 2 প্ৰথমে যে ক'লো মই প্ৰথমে প্ৰণামো ব্ৰহ্ম এইটোকে অকণমান হেঁচি দিলেই হ'ল আচ্ছা এই প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন গম পালিনে নম্বৰ 3 এই প্ৰথমে প্ৰণামো ব্ৰহ্ম হাতখন এৰি দে এই ৰূপী সনাতন সেইটো নহয় মই ঘামচি নম্বৰ 4 ময়ো চাওঁ ইয়ালে কোন আহে দৌৰি তত নেপাব এইটোতো পুথি সুৰ নহয় ছাৰ এইটো দমৰ সুৰ এই গতিয়া খেতি বাঢ়ি কৰি দিয়ক ছাৰ দুখ পালি নেকি না পোৱা এতিয়া অকমান পাইছো এবাৰ কোনে ঘামচি ফুটাইছে না বুলি কৈছে এইবাৰ মানে যোৱা সেইটো বল বলক ছাৰ কি কৰিছ হা কি কৰিছ ভিতৰৰ বস্তুবিলাক কি কৰিলি চব বাহিৰলৈ উলিয়াই দিছো চৰ নেখাওঁতে একদম ভিতৰত সোমোৱা এষা আকৌ কি কলা মইনা কলিজা এষা আকৌ কি কলা মইনা কলিজা বিপদত পৰিছা গালিহে পাইছা কি হ'ল অ মোহন মানে কি কেঁচাই কৈছা এই পাগলটোৱে কি কৰি আছে বোলে ভিতৰত থকা চব বস্তু বাহিৰলৈ নিম মই বোলো কেঁচা হ'ব জিন চৰত জিনজিনা যাব একদম অ ব্যৱহাৰটো বেয়া হৈছে কি হ'ল ঐ কুকুৰ ঘূৰিয়া কৃষ্ণ তোৰ শেষটো ভালকে শেষ হ'ব দে কিন্তু মই যামগে চাগে আৰু চা ক'লে মই টেলিং এই ইয়াৰ পৰা যামগে চাগে আৰু কিয় যিটো অপমান আজি মোক কৰিছে কোনে আপোনালোকৰ টেলিকি বুৱে মই থাকিব পাৰিছো কি হ'ল কি বদনাম গাই আছ শুভ কাম এটা কৰিবলৈ ওলাইছো তুমিনো কি বিধি পথালি দি আছে কি শুভ কাম কৰিবলৈ ওলাইছে আপুনি ৰুমটোৰ বস্তু বাহানিবোৰ ক'লে গ'ল এই গোটেই বস্তুবোৰ ৰুমত থাকিলে মই পুথি ট্ৰেইনিং কেনেকে দিম জেগা লাগিব নহয় এনে ট্ৰেইনিং দিবলৈ ওলাইছে চাই আছো দুইটাকে মই তুমি যোৱাচোন এতিয়া যোৱা অ চা মই যাওঁগে চা যা হ'ব চা মই আজি ক্লাছ দিম দিয়ক চা বৰ্তমান সময়ত আমি কেনেকৈ পুথিভাগ পঢ়িম হোৱাটছ আৰ দ্য টেকনিক্স টু ৰিডিং দি পুথি ইন দিছ টাইম টেকনিক্স আছে যুগ সলনি হ'ল পুথি পঢ়িবলৈ প্ৰথমে আমাৰ হৃদয়ত ভক্তিৰস লাগিব স্পষ্ট হ'ব লাগিব 3 বস্ত্ৰ গাত থাকিলে ভাল হয় তোমালোকে কোৱাচোন বাৰু পুথি পঢ়িবলৈ এনেকুৱা কোনটো বস্তু বেছি গুৰুত্বপূৰ্ণ পুথি পঢ়িবলে সুৰ সঞ্চাৰটো ভাল হ'লে ভাল হয় আৰু সুন্দৰ মইনা তুমি উশাহটো যদি অকণমান দীঘল হয় ভাল হয় নেকি লাগিব পুথি এখন পঢ়িবলৈ যাওঁতে আজিৰ যুগত চবতকে গুৰুত্বপূৰ্ণ বস্তুটো হৈছে মাইক্ৰফোন মানে মাইক্ৰফোনটো যদি ভাল হয় তোমাৰ কষ্ট কম হ'ব ডিঙিটো চেৰচেৰাই নাযাব মাইক্ৰফোন যদি বেয়া হয় তোমাৰ কিন্তু কষ্ট হ'ব ইয়াত আছে ঢুকি নোপোৱা অকণমান আগুৱাই যোৱা এই ভাজত ৰৈ লোৱা এই প্ৰথমে প্ৰণামো ব্ৰহ্ম থলথলাই গ'লনে মাইক্ৰফোন বোলে ভাল এইখিনিত লগাই দিছে আৰামত বহি লোৱা প্ৰথমে প্ৰণামো ব্ৰহ্ম গম পাইছেনে টেকনিক্স অফ হাউ টু ৰিডিং দ্য পুথি মই একাধ্যায় ধৰি দিছো হয় ৰূপে অৱতাৰ এ ভোলা প্ৰথমত উদ্ধাৰিলা 4 বেদ প্ৰলয় জলত
বান্ধৱ কৃষ্ণ মই বিহুনাম গাই আছো তেতিয়াহ'লে আমি কি শিকিলো পুথি এখন পঢ়িবলৈ যাওঁতে সবতকে প্ৰয়োজনীয় বস্তুটো কি মই পাৰিম ছা এই ক'ব শুনা পুথি পঢ়িবলৈ চবতকে প্ৰয়োজন পুথিখনেই ছা এইজন আকৌ কোন বা এখেত কাল ধাপ মানে মানে নামঘৰত যে চাই পুথি পঢ়ে নামঘৰ চেপেটাটো মই চাওঁ অ ছাৰৰ মানে এছিষ্টেণ্ট দিয়া তেতিয়াহ'লে তোমালোকে একাইত ঠাই ধৰাচোন শুনো ধৰা এতিয়া ভগৱানক পাবলৈ আমি কি কৰিব লাগিছে ভক্তি ভক্তি কৰিব লাগিছে গা পা ধুই আহিছা আহিছো ভাত পানী পোৱা মাৰি আহিছা পুথি পঢ়াৰ আগত ভাত খাব নাপায় নহয় একদম নাপাইছো সেইকাৰণে আজি মই ভাত চাত নবনাইছো ৰাতিৰ ভাত আছে ৰাতিপুৱাই মাৰি দিছো আৰু গা পা ধুই পুথি পঢ়িবলৈ আহিছো তেতিয়া ভগৱানে দুখ নধৰিছে ভাল কথা ক'লে বাপ মানে পুথি পঢ়িলেও ভগৱানক পাইছা আৰু নাম গালেও ভগৱানক পাইছা পুথি পঢ়িলে পুথি শুৱে শুৱে ভগৱান নামি আহিছে নাম গালে নাম গাগে ভগৱান নামি আহিছে মুঠতে আমি দুটাই যেন ভগৱানক পোৱাই দিছো আৰু এতিয়া আৰম্ভ কৰিছো হাবি পাইছো জয় হৰি অ ভিন্দৌ ভিন্দৌ নহয় নেকি ভিন্দৌ নহয় নেকি গোবিন্দহে হেই ভক্তিটো আচল কথা ভিন্দকো মাতিব পাৰিছা গোবিন্দকো মাতিব পাৰিছা গোবিন্দটো কাৰোবাৰ ভিন্দৌ আছে মই যি কৈছো তাকে শিকি যাবা জয় হৰি অ ভিন্দৌ আন যদি আমে আন অ ভিন্দৌ আন এই তাৰমানে অকমান পলম হ'ল দেই ভুল হৈ আছে লেচি পানী এডাল আনি পেলাই গোটেই খাও খাওক লগাই দিওঁ নেকি চাহ নেপায় অভদ্ৰ তেতিয়াহ'লে আৰম্ভ কৰোঁ কৃষ্ণ যোৱাকালি যিভাগ ক্লাছ হৈ গ'ল তাতে এজন ভক্তই বৰ সুন্দৰ কথা এটা ক'লে যে পুথি পঢ়িবলৈ কিন্তু আমাৰ উশাহ দীঘল হ'ব লাগিব আমি তাৰ এটা প্ৰেক্টিচ কৰোঁ আমি চবেই উশাহটো ল'ম মই নোকোৱালৈকে ধৰি ৰাখিবা মই যেতিয়া কম তেতিয়া আকৌ উশাহটো এৰি দিলেই হ'ল কেনেকৈ কৈ মোক চাই যাবা অঁ তেতিয়া মানে আমাৰ এই লাংটোৰ কেপাচিটিটো বাঢ়িব দীঘলীয়া সুৰ দিবৰ কাৰণে দেই দিয়ক আৰম্ভ কৰক উশাহটো টানক শুনিছেনে? না, এইফালে আহক এই চব মানে